নমস্কাৰ বন্ধুবাৰ, কি খবৰ আপোনালোকৰ সকলোৰে ভালে বুলি আশা কৰি আজি অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু ফাইনেলি মানে আজি মানে কি হ'ল কেছটো, তো এতিয়া বৰষুণ দি পূৰা 15 দিনমান বৰষুণ দিয়ে আছে। আৰু আজি বৰষুণৰ মাজতে মোৰো কাম কেইটামান ওলালে, কিন্তু ক'তো কাম যোৱাই নাই কৰিবলৈ। তো মেইনলি এই গাড়ীখন যে দেখিছে ৰাস্তাত, এইখন মোৰ গাড়ীখন, এই গাড়ীখন বেয়া হৈছে। মানে এতিয়া বৰষুণৰ বতৰত গাড়ীখনো বনাব যালে মেকানিকটো ফোন কৰিছে, সোনকালে মাতিছে। আৰু গাড়ীখন ৰাস্তাত থোৱাৰ কাৰণটো এটাই হৈছে, ইয়াত এতিয়া সোমোৱাব নোৱাৰি। এইকণ গোটেই বোকা হৈ যায়, এইকণ গোটেই বোকা। আৰু মানে গাড়ী থোৱা মেইন জেগাকণ আছিলে এইকণ, এতিয়া গাড়ীখন ইয়াত এটা কাৰণেই থোৱা নাই, এতিয়া আমাৰ চৰকাৰী ঘৰ এটা আহিছে, মানে ঘৰটো অহাৰ কাৰণে গাড়ীখন ইয়াত সোমাব নোৱাৰিছোঁ। আৰু ৰাস্তাত থ'বলৈও বেয়া হৈছে। তেনেহ'লে মানে কি গাড়ীখন ইয়াতে, আৰু ইয়াৰো কাম বহুত বাকী আছে, দেখিছে নাই, গোটেই একদম বোকা বোকা হৈ গৈছে। আৰু ইয়াত যদি বোকা ডান্স কৰোঁ তেতিয়া বঢ়িয়া হ'ব। এইবাৰতো ফেশ্বন হৈ গৈছিলে বোকা ডান্সটোৰ মাজতে। তো আজি মেইনলি কাম এইকেইটাই আছে। আৰু ঘৰত আৰু এটা কাম মানে পতা হৈছে, আৰু সৰু সুৰা কাম সকাম এভাগ পতা হৈছে। মানে মোৰ গঢ় আছিলে বোলে, কিবা গঢ় এটা আছিলে, এই গঢ়টো কাটিবৰ কাৰণে আজি মানে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক 5জনক কিবা খিচিৰি খুৱাব লাগে। তো সেইখিনি কৰিম, সেইখিনি কৰি ধুনীয়াকৈ আৰু গাড়ীখন বনাবলৈ ওলাই যাম। আৰু ওলাই গৈ আৰু এটা 1 বুলি 2 চিকাৰ হৈ যাব আজি। তো দেউতা মঙলদৈ গৈছিলে, মঙলদৈৰ পৰা আহি আছে। তো দেউতাই এনেকৈ লৈ আহিম আৰু দেখুৱাম গাড়ীখন কেনেকুৱা বনাওঁ, কি বেয়া হৈছে আপোনালোকক জনাম। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ঠাণ্ডা বতৰখনৰ মানে এটা অংক বেয়া হৈছে মোৰ লগত। বৰষুণ দিলে মোৰ বহুত প্ৰব্লেম হৈ যায়, ঠাণ্ডা দিনকেইটাতো বেছি প্ৰব্লেম। মানে গা ধুব লাগিব এতিয়া, আৰু গা ধুব লাগিবৰ কাৰণে ভাবি আছোঁ গাটো ধুম নাই। আৰু ঠাণ্ডাত বতৰটোত মানে কোনে কোনে গা নুধুৱে, কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবচোন। মোৰো ইমান আশা নাই আজি গা ধোৱা, মানে ধুবতো লাগিব, এতিয়া পূজা আছে, মানে কি সকাম ভাগ আছে কাৰণে ধুই দিওঁ। আৰু ঠাণ্ডা বতৰত কোনে কোনে গা নুধুৱে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব। আৰু গা চা ধুই আহি গ'লোঁ, আহি পেলাই ইয়াত দিছোঁ খাবলৈ। আৰু আজি মেইন আছিলে এইটোৱেই, আৰু এইটো খাব দিছোঁ এই এতিয়া। 20 টকা মই গাড়ী বনাম হে ৰাস্তাত বাটি এটা লৈ বহি যাবগৈ আৰু ঢেৰ 20 টকা পাই যাব। আৰু দিয়া 10 টকাটো মই মোক লাগিব ন, মই পেপেক দি আনা কৰালো। ঠিক আছে। তো ফাইনেলি যাব ওলালোঁ, এতিয়া গৈ আছোঁ। দেখিছে ন আমাৰ ইয়াত কিমান বোকা। সেই মাজতে ইয়াত হাতী সোমাই গৈছিলে, মস্ত মস্ত গাঁত হৈ গৈছে। আৰু এতিয়া লগত মামাও যাব বোলে, তো দুইটাই যাম। গাড়ীখন কি বেমাৰ হৈছে, মানে তেল পৰি আছে, পাইপ ফাটিছে নে ইঞ্জিনৰ পৰা পৰি আছে। তো তাত গ'লেহে, এতিয়া মেকানিকৰ ওচৰত গ'লেহে দেখা পাম। তো মোৰ গাড়ীখন এটা ছিষ্টেমটো এটা বেলেগ আছে, চাব হা। এতিয়া এইখন দৰ্জা, মানে এইখন গ্লাছখন ভিতৰৰ পৰা নুখুলিলেও হ'ব। এতিয়া 1 2 3 গো। তো খোল খাই গ'ল। আৰু এইখন দৰ্জা এতিয়া খোলোঁ, বহি গ'লোঁ। তো অন কৰিলোঁ, তো ব'লক এতিয়া যাওঁ। আৰু তো এইখন হৈছে আমাৰ ইটাখোলা চেণ্টাৰখন। এতিয়া ইটাখোলা চেণ্টাৰ পাই গ'লোঁ, গাড়ীখন এই ইফালে বনাব দি থৈছোঁ। এতিয়া গাড়ীটো বনালে নহ'ব ন, এতিয়া ATM পৰা পইচা উলিয়াব লাগিব। তো ATM তেতিয়া পইচা আছেনে চাই লওঁ, কাৰ্ডখনত বাৰু আছে, তো ATM আছেনে নাই। তো এইখন আমাৰ ইটাখোলা চেণ্টাৰখন। আৰু এতিয়া ATM ভিতৰত সোমাই আহিলোঁ। এতিয়া কোনটোৰ পৰা উলিয়াওঁ, এইটোৰ পৰা উলিয়াওঁ, অলপ ফাষ্ট আছে মেচিনটো। তো পইচাটো উলিয়াই লওঁ এতিয়া। এইখন আপোনালোকে স্কিপ কৰি দিওঁ। আৰু গাড়ীখন বনোৱা হৈ গ'ল, মানে আজি মোৰ পইচা বাচিল। পইচা এইটো কাৰণে বাচিল, মানে সৰু পাইপ এটা ফাটিছিলে, পাইপটো লগাই দিলেহি বাৰু। তো তাক কিবা এটা দিলোঁ, আৰু ইমানো পইচা খৰচ নহ'ল, ATM পৰা ওলাই কেইটা থাকি গ'ল। তো এতিয়া এইখন আমাৰ চেণ্টাৰখন, এতিয়া যাম। আৰু এতিয়া যাব ওলাইছোঁ। এতিয়া দেখিছে নাই, ৰাস্তাত গোটেই পানী পানী, বৰষুণ বতৰ। আমিতো ইয়াত বহুত শান্তিৰে আছোঁ, গুৱাহাটীৰ মানুহটো আৰু গুৱাহাটীখন অলপ চাবলৈ গ'লে দুখ লাগে, আৰু গুৱাহাটীৰ মানুহখিনিলে দুখ লাগে। তো
বানপানী আৰু বৰষুণ দিয়া পানী আৰু লাগে বৰষুণ আৰু লাগে নাৱত উঠিব লাগিবতো মানে মাজতে যে চিনেমাখন ওলাই যে পুষ্পা মানে চিনেমাখনত কেনেকুৱা জোকেগা নেই চালা বুলি কয় যে এতিয়া বৰষুণতেও কৈছে কি বুলি কৈছে জানো নাই চুটেগা নেই